আজি আমি সেন্ট্ৰেল বনসু তৰফৰ পৰা এখন সংবাদমেল দিবলৈ ওলাইছোঁ। কথাটো হ'ল যে ইতিমধ্যে 6 শিডিউল টেট কণ্ডাক্ট হৈ গ'ল। এই এক্সামটো মানে সেবাই কণ্ডাক্ট কৰিছিল। বহুত সময় পাৰ হৈ গ'ল, টেটৰ এক্সামো হৈ গ'ল, ৰিজাল্টো ঘোষণা হ'ল। গতিকে অসম চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰী ডাইনামিক চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি এই ক্ষেত্ৰত দৃষ্টিগোচৰ দিয়াৰ বাবে আমি বনসু তৰফৰ পৰা আহ্বান কৰিব বিচাৰিছোঁ। আৰু লগতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো এই ক্ষেত্ৰত দৃষ্টিগোচৰ ৰাখিবলৈ আমি বনসু তৰফৰ পৰা আহ্বান থাকিল। কিয়নো বাৰে বাৰে আমাৰ BTCৰ প্ৰশাসন বা BTCৰ চিফ মহোদয়ে তেখেতে মানে সংবাদমেলৰ আগত বাৰে বাৰে কৈ থাকে যে অতি শীঘ্ৰে অতি সোনকালে দিয়া হ'ব টেট কোৱালিফাইড কেণ্ডিডেটসকলক এপইণ্টমেণ্ট বা এই কথাটো আমি শুনিবলৈ পাই আছোঁ। গতিকে এই ক্ষেত্ৰত BTC প্ৰশাসনৰ লগত আলাপ আলোচনা কৰি অসম চৰকাৰ বা অসমৰ মাননীয় শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী হওক এই ক্ষেত্ৰত মানে অলপ মানে BTC প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। কিয়নো অসমতো এতিয়া BJP চৰকাৰ বা আমাৰ BTC অঞ্চলতো এতিয়া এলায়েন্স চৰকাৰ চলি আছে। এই ক্ষেত্ৰত মানে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মানে এই ক্ষেত্ৰত দৃষ্টিগোচৰ দিয়ে। আৰু লগতে আমি এই কথাটো বহুত দুখত ক'ব লাগিব, মানে আমাক মানে টেট কোৱালিফাইড কেণ্ডিডেটসকলে জনোৱা মতে 2020, 21, 22, 23লৈকে মানে অসমত মানে ৰিক্ৰুটমেণ্টৰ যি এড দি আছে এই ক্ষেত্ৰত মানে BTC প্ৰশাসনে মানে এতিয়ালৈকে কিয় মানে এটাও মানে টেট কোৱালিফাইড কেণ্ডিডেটসকলক শিক্ষক নিযুক্তি দিব পৰা নাই। আৰু লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, বাৰে বাৰে আমাৰ চিফ মহোদয়ে সভাই হওক সমিতি হওক কিবা হওক বা সংবাদ মাধ্যমৰ আগত বাৰে বাৰে কৈ থাকে যে অতি শীঘ্ৰে অতি সোনকালে। এই কথাবোৰ শুনি বহুত মানে আমি দুখ পাইছোঁ বা লজ্জিত হৈছোঁ টেট কোৱালিফাইড কেণ্ডিডেটসকলে। আমি বনসু তৰফৰ পৰা যাতে এই ক্ষেত্ৰত BTC চৰকাৰ বা BTC প্ৰশাসনে এই ক্ষেত্ৰত অতি শীঘ্ৰে মানে তেওঁলোকক মানে শিক্ষক নিযুক্তি প্ৰদান কৰে, তাৰ বাবে আমি অনুৰোধ জনালোঁ। আৰু ইতিমধ্যে আমি গম পোৱা মতে ওদালগুৰিত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে সংবাদ মাধ্যমৰ আগত এটা কথা কোৱা আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে মানে টেট পাতা হৈছে, মানে সেবাই 6 শিডিউল টেট কণ্ডাক্ট কৰিছে তেওঁৱে কৈছে আৰু আমিও দেখি আহিছোঁ। গতিকে আৰু কিয় টেট পাতিবলৈ মানে প্ৰয়োজন? আগতে 19,000 মানে টেট অলৰেডি পাছ হৈ থকা কেণ্ডিডেট আছে, তেওঁলোকক নিযুক্তি দিয়ক প্ৰথমে, তাৰপিছত টেট পাতক। আমি ক'বলগীয়া মানে একো নাই। আমি আহ্বান কৰিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ক্ষেত্ৰত অতি সোনকালে মানে টেট কোৱালিফাইড কেণ্ডিডেটসকলক শিক্ষক নিযুক্তি দিয়ে যেন। আৰু লগতে আমাৰ জাতীয় সংগঠন বহুত আছে, তেওঁলোকে এই ক্ষেত্ৰত মাত মাতক। তেখেতসকলক মানে বঞ্চিত কৰি আছে, শিক্ষক নিযুক্তি দিয়া নাই টেট কোৱালিফাইড কেণ্ডিডেটসকলক। কিয় বাৰে বাৰে মানে আমাৰ BTC অঞ্চলত মানে বহুত বছৰ হৈ গ'ল কিয় টেট শিক্ষকসকলক নিযুক্তি দিয়া নাই? 99ৰ নামত তেওঁলোকে নিযুক্তি দি আছে। কিয় 99 মানে যিটো টিচাৰ তেওঁলোকে মানে এপইণ্টমেণ্ট দি আছে, বা 99কো দিয়ক, আমাকো দিয়ক বা তেওঁলোককো দিয়ক। এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে BTC চৰকাৰ আমি অনুৰোধ থাকিল। এই ক্ষেত্ৰত আৰু ক'ব লাগিব, আগত যিটো অসমত
হৈ যোৱা শিক্ষক নিযুক্তি বা শিক্ষক বাছনি প্ৰক্ৰিয়াৰ যিটো প্ৰচেষ্টা বা যিটো ৰুল এই ৰুল সলনি হোৱাৰ বাবে আমি বনসু তৰফৰ পৰা আমি এই ক্ষেত্ৰত তেখেতসকলক অসম চৰকাৰক ধন্যবাদ যাচিব বিচাৰিছোঁ। গতিকে এই ক্ষেত্ৰত মানে অলপ মানে দৃষ্টিগোচৰ ৰাখে আৰু লগতে ক'ব লাগিব যিটো ইতিমধ্যে আমাৰ BTC অঞ্চলৰ পৰা 12ৰ পৰা 13জনলৈকে MLA মানে অসম বিধানসভাত ইয়াৰ পৰা মানে প্ৰতিনিধিত্ব কৰি আহিছে। এই ক্ষেত্ৰত মানে বহুত লজ্জিত আমি বনসুৱে মানে এই ক্ষেত্ৰত বহুত দুখ পাইছোঁ। আমাৰ অঞ্চলৰ পৰাই বহুত ডাঙৰ ডাঙৰ নেতা আছে, তেখেতসকলে এই ক্ষেত্ৰত একো মানে ইনিচিয়েটিভ লোৱা নাই। মানে এই ক্ষেত্ৰত যাতে অলপ ইনিচিয়েটিভ লয়। ইতিমধ্যে হৈ যোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত মাননীয় বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়া মানে এটা প্ৰশ্ন উত্থাপন কৰিছিল অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক, আৰু তেখেতে মানে জানিবলৈ দিছে যে BTCৰ পৰা অহা প্ৰপ'জেলটো মানে তেওঁলোকে মানে অনুমোদন জনাইছে। কিয় মানে বাৰে বাৰে যে টেট কোৱালিফাইড কেণ্ডিডেটসকলক লৈ মানে আমাৰ BTC প্ৰশাসনে মানে বহুত মানে হেৰি কৰি আছে, লজ্জিত কৰি আছে। মানে তেওঁলোকে মানে কৈ আছে যে SIO এপ্ৰুভেল আহি বনসुनिफ्राय जोङो फैबाय थानाय समाव जोङो टेट क्वालिफाइड केन्डिडेटफोरखौ लाफानानै जोङो गणतान्त्रिक भाबै माने जोङो सोमावसारगोन। बिथांमोना जोंजों रायलायफैखाबाय, जों अलरेडि जों बिथांमोनजों दङ। जेब्लासिम बिथांमोना जोंनि सरकारा जोंनि टेट क्वालिफाइड केन्डिडेटफोरनो साख्रियाव थिसनथाइ होआ अब्लासिम जोङो सोमावसारगोन। बे बाथ्राखौ आं दिनै दाथियै दिनैनि रादाब मेलनि गेजेरजों जों बुंनांगोन। बिथांमोना जोंखौ हेफाजाब होगोन आरो जों बिथांमोनखौबो हेफाजाब होगोन। आरो लोगोसे जों बुंबायल' थानाय खोनायो मेल मिटिंफोराव जोंनि दैदेनगिरिफ्रा मानो बेबादि थगायबोबाय थाखो? बर' बिजोंखौ फोथांना लाखिनांगौब्ला नों आं जों साफ्रोमबो दैदेनगिरिफोरनि हेफाजाब आरो मददखौ नांगोन। जोंनि रावा 8थि फारियाव हाबजानाय मोनसे राव। बे रावनि फरायसालिफ्रा थैलांनायखौ बिथांमोना नोजोर होआखै नामा? नोजोर होयोब्ला बिथांमोना मानो दिनैसिम फोरोंगिरि थिसननो हायाखै? मानो? बेखौ समाजो बुंगोन फैबाय थानाय समाव। आरो लोगोसे जोंनि मोनफ्रोमबो माहारियारि आफादफोरा बे बिथिङाव नोजोर होनांगोन। आं बै समाव माने टेट क्वालिफाइड केन्डिडेट एस'सिएशनजों लोब्बा दङमोन आरो बै समावबो जोङो आसामनि सोलोंथाइ मन्त्रि डक्टर रणोज पेगुखौ लोगो हमनायाव रणोज पेगु बिथाङा बुंदों नोंथांमोननि दैदेनगिरिफ्रानो जुदि गुरुत्व लायाबा नोजोर होआब्ला जों माबोरै नोजोर होनांगौ? नोंथांमोननि जातीय संगठनफोरा मानो नोजोर होआखै बे बिथिंखौ होननानै जोंनिसिम बुंदों। आरो बिथाङा बुंबावदों नोंथांमोनानो जुदि एसे प्रेसार होयोब्ला माने सोलोंथाइ बिफाना आसामनिफ्राय गावस्रानानै फैखानाय BTC ओनसोलाव बे मोनसे ट्रेन्सफारेबल साबजेक्ट होननानै बिथाङा जोंनो फोरमायदों आरो जों बयबो मिथिखायो BTC ओनसोलनि सुबुंफोरा। आरो बेखौ बेबादि बुंजानानै जोङो दुखु मोनदों। मानो जोंनि दैदेनगिरिफ्रा बेखौ माने फोरोंगिरि थिसननायनि बेलायाव माने लेहेम जानानै दङ। आरो जोङो फैबाय थानाय समाव टेट क्वालिफाइड केन्डिडेटफोरखौ लाफानानै जोङो गोख्रों सोमावसारगोन बेखौ जों बुंखाबाय। आरो जिहेतु आसामाव बावैसो सोलोंथाइ मन्थ्रिया बुंनाय बादिब्ला 15,000सो फोरोंगिरि थिसननायनि खोथा होदों आरो LP UPआव 4,500सो आरोबाव पस्ट खालि जानानै दङ होननानै जों मिथिनो मोनदों। आरो बेवहाय BTCनि बाहेराव जिमानखिनि बर' बिजोंनि फरायसालिफोराव फोरोंगिरि गैया बा सिंगल टिचार बा जिर' टिचार बैफोरखौ नोजोर होनो थाखाय जों BTC
खुंथाय आरो लोगोसे जोंनि माहारियारि आफाद बेफोरखौ बिथांमोनखौ जोङो खावलायनो सानदों जाहाथे माने खुगायावल' क्वालिटी इडुकेशननि बाथ्रा बुंबा जाया बेनि गुबै मेन जितु फाउन्डेशन बे फाउन्डेशना जोंना थिग जानांगोन अब्लासो जोङो माने मोजां क्वालिटी फरायसाफोर मोननो हागोन बा क्वालिटी इडुकेशनखौ जोङो फरायसाफोरनो होनो हागोन बेखौ जोङो बनसुआ अरायबो जोङो माने फरायसाफोरजों थागोन बा जोंनि सोलोंथाइनि बिथिङाव जेखि जाया जेंना फैया मानो जों बे बिथिङाव जोङो गोख्रोङै जों गसंथागोन बेखौ जोङो गोख्रोङै बुंगोन आरो लोगोसे जाहाथे जोंनि जा सरकार बेखौबो आरो फिन खेबसेबाव खावलायफिननो सानदों जाहाथे बिथांमोनाबो बे बिथिङाव गोख्रों नोजोर होनानै जोंनि जा टेट क्वालिफाइड केन्डिडेटफोरखौ हेफाजाब आरो मदद जेरैबायदि न'खर सामलायनाय जिउ दानाय राहा खुंनायाव माने हेफाजाब आरो मदद होगोन होननानै खावलायनो सानदों मानो होनोब्ला जों माने फरायसाफोरखौ माने फोरोंगिरिफोरा मोजाङै फोरोंनानैसो माने सोलोंथाइनि गुबै माबायानो जाहैबाय हिउमेन रिसोर्स दानाय मानब सम्पद जोङो सोरजिनांगोन जोङो जुदि सोलोंथाइखौ जोङो मोजां बिथिङाव मोजां राहा लामायै जोङो दैदेननो नांगौ जायोब्ला बा दैदेनहोनांगौ जायोब्ला जों फरायसाफोरखौ बे बिथिङाव जोङो होमबासो जोङो मानब सम्पद बा हिउमेन रिसोर्स जों सोरजिनो हागोन बेखौ जोङो रोखायै जोङो बुंनो सानदों आरो बे बिथिङाव बनसुआ गोख्रोङै माने खोथा होदों बे बिथिङाव जोङो खामानि मावगोन फैबाय थानाय समाव जाहाथे बे बिथिङाव मोजाङै मोजां खामानि मावनांगोन आरो मावोब्लासो जों सरकारखौ मोजां सरकार बा जाफुंसार सरकार होननानै जों बुंनांगोन आरो लोगोसे जुदि बे बिथिङाव जुदि खामानि मावनो हायाब्ला बिथांमोननि सरकारा जोङो फेलें जागोन होननानै जोङो बनसुनिफ्राय बुंनो सानदों बेजों लोगोसे आं दिनैनि रादाब मेलखौ फोजोबबाय गोजोन्थों।